নমস্কাৰ প্ৰিয় সুধীবৃন্দ। সৃষ্টিশীলতাৰ পথাৰখনত সেউজপুলীয়া সপোনে পোখা মেলিবৰ দিন ধৰি আমি আগুৱাই গৈ আছিলোঁ। এমাদিমা সপোনৰ আলিকটা বাটেদি আমি খোজ থৈছিলোঁ শৈল্পিক পৃথিৱীখনত। 2009 বৰ্ষৰ 30 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে মৰিধল অঞ্চলৰ কেইজনমান নাট্য অনুৰাগী ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এটি নাট্য দল, যাৰ নাম মৃণালজ্যোতি নাট্য গোষ্ঠী। আহকচোন গোষ্ঠীৰ 10 বছৰীয়া পৰিক্ৰমাৰ বৰ্ণিল অতীতক সোঁৱৰি উভতি চাওঁ এবাৰ। বাটেৰে আগুৱাই আমি আদৰিয়ানো গৈ নতুন দিনৰ ৰঙা সুৰুজুতি। আমি নতুন দিনৰ নতুন সেনানী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী। সপোন পিয়াখি আমি আজি বুটলিয়ানো গৈ ন সুৰুজৰ ন দীপ্তি। আমি নতুন দিনৰ নতুন সেনানী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী। পোহৰৰ বাটেদি যায় শিল্পী মনেৰে সজায়, পোহৰৰ বাটেদি যায় শিল্পী মনেৰে সজায়। আহা মেলি দিওঁ একেলগে সাঁচতীয়া সপোনটি, সাঁচতীয়া সপোনটি। আমি নতুন দিনৰ নতুন সেনানী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী, শিল্পী মনৰ গৰাকী। প্ৰিয় সুধীবৃন্দ, নাট্যগোষ্ঠীৰ এই 10 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এয়া শুভেচ্ছা জ্ঞাপন কৰিছে ধেমাজিৰ এগৰাকী যুৱ নাট্যকৰ্মী তথা ধেমাজি স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰূপান্তৰ বৰপাত্ৰ গোহাঁই। মৃণালজ্যোতি নাট্যগোষ্ঠী ধেমাজি জিলাৰ মৰিধল অঞ্চলৰ পৰা জন্মগ্ৰহণ কৰা এটা নাট্যদল। এই সংগঠনটোৱে এই বছৰ 10তম বৰ্ষ সম্পূৰ্ণ কৰিছে। যোৱা 10টা বছৰে এই সংগঠনটোৱে মৰিধল তথা ইয়াৰ আশে পাশে বিভিন্ন অঞ্চলত যথেষ্ট সুন্দৰ কিছুমান কাৰ্যসূচী হাতত লৈ আহিছে। আজিৰ এই অতি বাণিজ্যিক যুগত অতি বাণিজ্যিক চিন্তাধাৰাৰে কিছুমান
কাৰ্যসূচী যি হৈ আহিছে তাৰ বিপৰীতে তেওঁলোকে ৰুচিসন্মত কলাত্মক বা চিন্তা উদ্ৰেককাৰী এনে কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যিবিলাক শলাগিবলগীয়া। কবিতাৰ আবৃত্তি অনুষ্ঠানেই হওক বা গানৰ অনুষ্ঠান, নাটকৰ অনুষ্ঠান বা বিভিন্ন অন্তৰংগ আলাপ আলোচনাৰ অনুষ্ঠানেই হওক, তেওঁলোকে সামাজিক দায়বদ্ধতাৰে সুন্দৰকৈ তাক ৰূপায়ণ কৰি আহিছে। ময়ো তেওঁলোকৰ দুই এটা অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিছিলোঁ। যি কি নহওক, তেওঁলোকৰ এই যি 10 বছৰীয়া যাত্ৰা, তাক শুভেচ্ছা জনোৱাৰ ধৃষ্টতা মোৰ দৰে এজন সাধাৰণ নাট্যকৰ্মীৰ নাই, বা মই সেই যোগ্যতাখন আহৰণ কৰিলোঁ বুলিও ভবা নাই। যি কি নহওক, তেওঁলোকৰ দলটোত যথেষ্ট সংখ্যক প্ৰতিভাৱান আৰু দক্ষ উচ্চ শিক্ষিত নাট্যকৰ্মী আছে। বিশ্বজিৎ বৰুৱা, তেওঁ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰত অধ্যয়নৰত। তাৰোপৰি কৌশিক ৰঞ্জন চেতিয়া, বিশ্ব ভাগৱতী আদিৰ দৰে এচাম নতুন প্ৰজন্মৰ সাংস্কৃতিক মন থকা আগৰনুৱা নাট্যকৰ্মী তেওঁলোকৰ মাজত আছে। গতিকে এইসকল অতি প্ৰতিভাৱান নাট্যকৰ্মীৰ নেতৃত্বত গঠিত হোৱা নাট্য দলটোৱে অনাগত দিনতো নাটকৰ দৰে এটা মহান চৰ্চা, সাংস্কৃতিক চৰ্চা আগবঢ়াই লৈ যাওক। ধেমাজিৰ ঐতিহ্যমণ্ডিত যি নাট্য পৰম্পৰা বা সাংস্কৃতিক পৰম্পৰা, তাত তেওঁলোকে নিজস্ব বৈশিষ্ট্যৰে অৰিহণা আগবঢ়াওক। নাটক যিহেতু এটা শক্তিশালী গণমাধ্যম, এই গণমাধ্যমটোৰ জৰিয়তে তেওঁলোকে ৰাইজক ইতিবাচক দৃষ্টিভংগী, যোগাত্মক দৃষ্টিভংগীৰে বাৰ্তা প্ৰেৰণ কৰক। আজিৰ এই ক্ষণভংগুৰ সমাজ বা অৰাজক পৰিস্থিতিত নাটকৰ প্ৰয়োজনীয়তা বহুত আছে। নাটকে বহুত কিবা কিবি কৰিব পাৰে, দিব পাৰে ৰাইজক। গতিকে তেওঁলোকে সেই যি সমাজমুখী দৃষ্টিভংগী, তাক গ্ৰহণ কৰি অনাগত দিনত নাট্য চৰ্চা অব্যাহত ৰাখক। আমিও তেওঁলোকৰ লগত আছোঁ, আমিও তেওঁলোকৰ লগত কাম কৰিম, তাক কথা দিছোঁ। আৰু এই 10 বছৰীয়া যি যাত্ৰা, এই যাত্ৰাৰ সময়ত তেওঁলোকে মোক দুআষাৰমান, মোৰ দৰে সাধাৰণ নাট্যকৰ্মীক দুআষাৰমান ক'বলৈ দি কৃতাৰ্থ কৰাৰ কাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৰণি পাণ্ডুলিপিটো পেলাই নিদিবা, পুৰণি পাণ্ডুলিপিটো পেলাই নিদিবা, মোহাৰি নেৰিবা বুকুৰ সোণোৱালী পৃষ্ঠা। চুই চাবা কেতিয়াবা ধূলিধূসৰিত চিৰ চিত্ৰৰ অপৰূপ মায়া। দেখিবা ফুলি থকা সেই ফুকলীয়া সপোন এটা। সপোনে সপোনে বগুৱাবাই আহিছিল জীৱনে তেতিয়া, ৰৈ ৰৈ বাজিছিল জীৱন ডিঙা। ঠাইৰ অভাৱত পাণ্ডুলিপিটো পেলাই নিদিবা, সেই পুৰণি পাণ্ডুলিপি চিৰদিন সোঁৱৰাব যৌৱনৰ ৰঙীন দিনৰ কথা, বিদ্ৰোহৰ কবিতা আওৰাই বিপ্লৱী হোৱাৰ কথা। পাণ্ডুলিপিটো পুৰণি হৈছে, উৱলিব ধৰিছে, হওক দিয়া। যিমানেই পুৰণি হ'ব সিমানেই মূল্য বাঢ়িব, যিমানে উৱলিব সিমানে আপোন হ'ব, আৰু বুকুৰ মাজত সোমাই যাব কুৰুকি কুৰুকি এসাগৰ ভাল পোৱা। আহকচোন আমি এইখিনিতে গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক বিশ্বজিৎ বৰুৱাৰ মনৰ কথা জানো। সেয়া আছিল 2009 চনৰ কথা, আৰু আমি সেই সময়ত হাইস্কুলীয়া ছাত্ৰ। নাটক কৰি ভাল পোৱা, নাটকৰ প্ৰতি থকা আন্তৰিকতাৰ ফলশ্ৰুতিতে আমি জন্ম দিছিলোঁ এটা নাট্য অনুষ্ঠান, যাৰ নাম মৃণালজ্যোতি নাট্যগোষ্ঠী। আৰু সেই 2009 চনৰ পৰা আজি 2020 চনলৈকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো নাট্যগোষ্ঠীটোৱে 10টা বছৰতকৈ বেছি সময় পাৰ কৰিবলৈ সক্ষম হৈছে। নতুন নাট্যকৰ্মী সৃষ্টি কৰাৰ ক্ষেত্ৰত এই নাট্যগোষ্ঠীৰ এটা বিশেষ অৰিহণা আছে। অনাগত সময়ছোৱাতো নাটকৰ পথাৰখনত অধিক দৃঢ়তাৰে এই নাট্যগোষ্ঠীয়ে খোজ দিবলৈ সক্ষম হওক, সেয়া আশা কৰিছোঁ। আৰু প্ৰতিষ্ঠাপক সম্পাদক হিচাপে নাট্যগোষ্ঠীৰ সমূহ সদস্যলৈকে মই মোৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।
প্ৰিয় শ্ৰোতা দৰ্শক, আহকচোন এইখিনিতে আমি মৃণালজ্যোতি নাট্যগোষ্ঠীয়ে মৰিধল মহাবিদ্যালয়ত পৰিৱেশন কৰা বকুলপুৰ নাটৰ এটা মুহূৰ্ত উপভোগ কৰোঁ। হে মাছে মাৰি থাকোঁতে মোৰ আকৌ আনকালে দেৰি নহয় বুজিছ। আজি আকৌ মই স্কুল গৈছে নহয়। সি আকৌ স্কুললৈ যায় নেকি? নাযায়। আনকালে সি স্কুল নাযায় নহয়। কালি আকৌ সন্ধিয়া বেলিকা চাকি বাতি জ্বলাইছোহে। বাহিৰত কোনোবাই গল ঠেকা দি মাৰিছে। দুৱাখন খুলি দেখিলো, এইটো দেখোন মাষ্টৰ। মই বোলো কি আছো, মাষ্টৰৰ ঘৰৰ লগত কিয়? বাৰী লখিনী ঘৰত সন্ধিয়া বেলিকা মাষ্টৰ আহি ওলাল। মাষ্টৰে বোলে কৈছে আহিলে স্কুলত কোনোবা ডাঙৰ চাই আহিব। আমাৰ আকৌ ই বৰ ধুনীয়া ছবি আঁকে নহয়। তাক স্কুললৈ উলিয়াই থাকোঁতে দেৰি হ'ল বুজিছ। তাৰপিছত এইজনী আকৌ কি হ'ল? চাচোন এজনী কি হ'ল? মই চাইছো। জয় সাগৰ পাৰতে জয় দল সাজিলে হে জয়াৰ ৰশ্মি আমি অসমীয়াই বিহুকে হে অসমীয়া কৃষ্টি ৰাখি। নমস্কাৰ। নাটকৰ প্ৰতি থকা প্ৰবল ধাউতি আৰু নাটক কৰি ভাল পোৱা কেইজনমান ছাত্ৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এটা নাট্যানুষ্ঠান, যাৰ নাম মৃণালজ্যোতি নাট্যগোষ্ঠী। 2009 চনত প্ৰতিষ্ঠা লাভ কৰা এই নাট্যগোষ্ঠীটোৱে আজি 10 বছৰ অতিক্ৰম কৰিছে। গতিকে এই নাট্যগোষ্ঠীটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা মোৰ সেইকেইজন সতীৰ্থক মই আজি প্ৰণাম জনাইছোঁ। আৰু নাট্যগোষ্ঠীৰ বৰ্তমানৰ সভাপতি হিচাপে মই মোৰ সকলো নপুৰণি সতীৰ্থ আৰু নাট্যকৰ্মীলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু আমি যাতে অনাগত দিনতো এই নাট্যমঞ্চৰ যোগেদি আমাৰ সৃষ্টিশীলতাক উদঙাই দি সাংস্কৃতিক ক্ষেত্ৰখনত এক নাট্যমঞ্চ সৃষ্টিৰ জৰিয়তে আগুৱাই যাব পাৰোঁ, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ।